হেল্ল' এভৰিৱান, আজি মোৰ বাৰ্থডে আৰু আপোনালোক সকলো আশীৰ্বাদ কৰি যেন মোৰ আহি থকা দিনবোৰ ভালে কুশলেই যায়। পিছে আজিকালি বাৰ্থডে বুলি ক'লে আগৰ নিচিনাকৈ ফূৰ্তি নালাগে, কাৰণ এতিয়া ডাঙৰ হৈও আহিছোঁ, দায়িত্বও বাঢ়ি আহিছে। তাতে এবাৰ ঘৰৰ পৰাও দূৰত আছোঁ মোৰ বিশেষ দিন যদিও। আৰু যি কি নহওক, আজি ৰাতিপুৱা সোনকালে উঠিয়ে গা পা ধুই মই প্ৰথমতে ৰুমতে চাকি গছ জ্বলাই ল'লোঁ। তাৰপিছত ওচৰৰ মন্দিৰ এটালৈ গ'লোঁ, তাতে আকৌ ক্লাছো আছিলে, ক্লাছলৈও আহিলোঁ। আজি পিছে মই এটা ক্লাছে কৰিলোঁ, আগবেলা ক্লাছটো কৰিলোঁ আৰু পিছবেলা ক্লাছটো লগৰ এজনীক মিলাই দিবলৈ ক'লোঁ মই। তাৰপিছত মই ৰুমলৈ গুচি আহিলোঁ আৰু এইফালে লগৰখিনি আহিলে মোৰ। যদিও ঘৰৰ পৰা দূৰত আছোঁ, ইহঁতবোৰে যে মোক একদম অকলশৰে ফিল কৰিব দিয়া নাই আজি মোৰ বিশেষ দিনটোতো। আৰু ইহঁতবোৰ স্কুলৰ পৰা আহি চব বনোৱাত লাগি গৈছে। চবে মিলি এনেকেই এসাঁজ খালোঁ। ৰাতি আকৌ মোৰ একদম লগৰ দুজনী আহিল আৰু আহি এইফালে বাৰচা মাংস বনোৱাত লাগিছে। বাৰু আজিলৈ আহোঁ, বাই।